নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ পাঠ 4 ৰুংগৈ বলা গছৰ পুলি পাঠটোৰ প্ৰশ্নবোৰ আলোচনা কৰিম। তোমালোকে পঢ়ি এই নাটকখনত মানে দিছে তোমালোকৰ। গতিকে এই নাটকখনত গছ কাটিলে যে আমাৰ কিমান অসুবিধা হ'ব পাৰে, গছে কষ্ট পায়, কাটিলে মানুহৰ দৰে কষ্ট পায়, তেনেদৰে গছে আমাক বিভিন্ন বস্তু দিয়ে, প্ৰয়োজনীয় বস্তু, যেনে তোমালোকে দেখিছা ছবিখনত আঁকিছে মননে। গতিকে বিভিন্ন ধৰণৰ বস্তু আমাক দিয়ে, আমাৰ প্ৰায় সকলোবোৰ প্ৰয়োজনীয় বস্তুৱেই দিয়ে। গতিকে এইটোৰ ওপৰতে এই লেচনটো দিছে, তোমালোকে চাবা। ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। নাটকীয়খনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকিছিল? উত্তৰটো হ'ব মননে। গটো পূৰা কৰিবা। সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? উত্তৰটো হ'ব গছৰ পুলি ৰুবৰ বাবে। ইয়াত তোমালোকে গটো পূৰা কৰিবা। গটো তোমালোকে পূৰা কৰিবা। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰা। মই গছপুলিবোৰ ৰুবৰ বাবে উত্তৰটো শুদ্ধ বুলি ভাবিলোঁ কাৰণ সুমনাই সকলোকে গছপুলি ৰুই পৰিৱেশ সুৰক্ষাৰ বাবে আহ্বান জনাইছিল। 3 নম্বৰ দিছে তলৰ দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ফেৰেঙনি প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল খন্তি। ফেৰেঙনি তোমালোকে লিখিব পাৰিবা গছৰ ডাঙৰ বা সৰু শাখা। প্ৰদৰ্শনী দেখুৱাবলৈ আয়োজন কৰা অনুষ্ঠান। জোপোহা ঘন ডালপাতেৰে আৱৰা সৰু গছ। বন মহোৎসৱ চৰকাৰী বা সামাজিকভাৱে পালন কৰা বৃক্ষৰোপণ উৎসৱ। শীতল জোৰ বা ঠাণ্ডা। খন্তি মাটি খান্দিবলৈ ব্যৱহাৰ কৰা এবিধ লোৰ চেপেটা সঁজুলি। পাঠটিৰ দ্বিতীয় ছবিটো হৈছে এইটো। দেখিছাই তোমালোকে গছ এজোপা কাটিছে গুৰিতে, আৰু তাৰ চকু দুটা আঁকি দিছে মানুহৰ দৰে, মুখখন আঁকি দিছে, নাক এটা আঁকি দিছে, আৰু যেন চকুৰ পানী ওলাই আছে, আৰু ওপৰত যে কাটিছে তাৰ পৰা যেন তেজহে ওলাই আছে, এনেকৈ বহিছে। আমি এইটো এনেদৰে লিখিব পাৰোঁ। চিত্ৰখনত আকাশীয়ে এটা কটা গছৰ মূৰাক মানুহৰ দৰে চকু মুখ আঁকি সজাই তুলিছে। ইয়াত গছজোপাৰ কাটি পেলোৱা অংশটো ৰঙা ৰঙেৰে দেখুৱাই বুজোৱা হৈছে যে গছ কাটিলে তাৰ দেহৰ পৰা তেজ নিগৰে আৰু চকুৰে চকুলো বৈ আহে। এই ছবিখনে স্পষ্টকৈ প্ৰকাশ কৰিছে যে গছৰো মানুহৰ দৰে প্ৰাণ আছে আৰু কাটিলে সিহঁতেও কষ্ট পায়। 5 নম্বৰ দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। মননে ছবিখন কিয় আঁকিছিল? এনেদৰে 6টা প্ৰশ্ন দিছে। গতিকে প্ৰশ্ন উত্তৰবোৰ তোমালোকে এনেদৰে লিখিব পাৰিবা। মননে ছবিখন কিয় আঁকিছিল? মননে ছবিখন বন মহোৎসৱৰ প্ৰদৰ্শনী দিবলৈ আঁকিছিল। গছে আমাক কি কি দিয়ে বুলি মননে কৈছিল? গছে আমাক ফুল, ফল আৰু শীতল ছাঁ দিয়ে বুলি মননে কৈছিল। আকাশীয়ে গছৰ মূৰাটোক গছ আৰু আঠাৰ টোপালত দিয়া ৰংটোৱে কি সূচাইছে? আকাশীয়ে গছৰ মূৰা আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে গছ কাটিলে তেজ বৈ ওলোৱাৰ দৰে যন্ত্ৰণা সূচাইছে। বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। 5 নম্বৰ যাওঁ আহা সকলোটি শীৰ্ষক গীতটো কোনে গাবলৈ আৰম্ভ কৰিছিল? যাওঁ আহা সকলোটি শীৰ্ষক গীতটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। এই প্ৰশ্ন 3টা দিছে, এইখিনি আলোচনা কৰিব দিছে। গতিকে প্ৰথম প্ৰশ্ন দিছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? ইয়াত লিখিবা মননে ছবিখনৰ জৰিয়তে গছবোৰ আমাৰ মৰমৰ আপোন মানুহৰ দৰে আৰু আমাক প্ৰায় সকলো বস্তু দিয়ে, সেই ভাৱ ফুটাই তুলিব বিচাৰিছে। নম্বৰ সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে। তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? সুমনাই শংকা কৰিছে যে গছৰ পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব। এই শংকা ঋতুপনে দূৰ কৰিলে এয়া কৈ যে ক্লাবৰ দাদাহঁতে জেউৰা দি বেৰি দিব। মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? মননহঁতে 3 বজাত সেন্দুৰী আমজোপাৰ তলত গোট খাই খেলপথাৰৰ চাৰিওফালে গছৰ পুলি ৰুবৰ পৰিকল্পনা কৰিছিল। তেওঁলোকে ইয়াৰ বাবে লগত কোৰ, খন্তি, মগ, বাল্টি আদি আহিলা পাতি লৈ আহিছিল। 8 নম্বৰ প্ৰশ্ন দিছে কোনে কাক আৰু কি প্ৰসংগত কথাবিলাক কৈছিল? আমাৰ মানুকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। এই কথাটি ঋতুপনে সুমনা আৰু মননক কৈছিল বন মহোৎসৱ সামৰণি সভাৰ প্ৰসংগত। 6 নম্বৰ দিছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। এই কথাষাৰ মননে ঋতুপনক কৈছিল গছৰ পুলি ৰুবৰ প্ৰসংগত। এতিয়া আমাৰ প্ৰশ্ন দিছে 8 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ খ অংশ
মালতী পেহীয়ে হ'ব বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠিয়াইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষাকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱৰ আৰম্ভ হৈছে। মাণিক বৰদেউতাৰ কথাটো শুনি খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে পকা কল এথোক পঠাই দিব। ৯ নম্বৰ নাটিকা এখনিত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। নামবিলাক হৈছে মনন, সুমনা, ঋতুপন, আকাশী, চাইৰা, মনাইশ্ৰী, বধুৱা, ৰূপক, মানুকন, চকুমণি, লক্ষী, মনু। এইকেইটা মানে ভাৱৰীয়া মানে ভাও লৈছে। কি জানো আহা তোমালোকে এইখিনি পঢ়িবা, পঢ়ি পেলাই আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা। 10 নম্বৰ ক অংশৰ শব্দবোৰৰ লগত খ অংশ থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগাই শব্দ লিখা। ছবিখন আহঁতজোপা, এনেকৈ পুখুৰীটো, ছোৱালীজনী, কাঠচটা, তোমালোকে এনেদৰে লিখিবা। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰে। ইয়াত কেইটামান শব্দ দিছে। বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। বিশেষ্য মানে নাম বুজা পদ। বিশেষণ মানে দুখ গুণ বুজাই সেইটোৱে যে বিশেষণ পদ। সৰ্বনাম মানে নামৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে সৰ্বনাম বোলে। অব্যয় মানে সংযোজক, মানে আৰু যদি এইবিলাক অব্যয় বোলে। আৰু ক্ৰিয়া হৈছে মানে যিটো মানে ক্ৰিয়া মানে যিটো কৰ্ম, সেইটো কাম থাকে, সেইটোকে ক্ৰিয়া বুলি কোৱা হয়। গতিকে বিচাৰি পেলাই মই বিশেষত মনন, চকু, চুবুৰী, জেউৰা দিছোঁ। বিশেষণত ধুনীয়া, ভাল হ'ব। সৰ্বনামত তাই, মই, সিহঁত, আমি। অব্যয়ত যদি আৰু হ'ব। ক্ৰিয়াত দিওঁ, আহা হ'ব। 12 নম্বৰ প্ৰশ্ন দিছে, বাক্য ৰচনা কৰা। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছপুলি। বাক্য ৰচনাখিনি আমি এনেদৰে লিখিব পাৰিম। 12 নম্বৰৰ প্ৰদৰ্শনী, মননে বন মহোৎসৱৰ প্ৰদৰ্শনীৰ বাবে ছবি আঁকিছে। খেলপথাৰখন আহল বহল। ধৰণী মাতৃয়ে সকলো জীৱক পালন কৰে। পুথিভঁৰাল, আমাৰ বিদ্যালয়ত এখন পুথিভঁৰাল আছে। গছপুলিটো লহপহকৈ বাঢ়িছে। টোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা, যেনে চকু, মুখ আৰু লগত ফুল ফল আছে পাতটোত, হাঁহি মাতি আছে, কোৰ কটাৰী, বুট নাৰিকল। তোমালোকে বহীত লিখি ল'বা। আনি থোৱা অহা ইয়াত দিছে নাটকখন ঘোষক শব্দটোলৈ ঘোষক মানে যোনে এখন প্ৰথমতে আভাস দিয়ে বা আঁত ধৰে কোনো এটা নাটকৰ, সেইজনকে ঘোষক বুলি কোৱা হয়। গতিকে তোমালোকে পঢ়িবা। 14 নম্বৰ এইটো অভিনয় কৰিব দিছে। তোমালোকে এই যে পাঠটো দিছে, পাঠটো এখন তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলে মিলি অভিনয় কৰিব দিছে। নাটিকাখনত মানুকনে গোৱা গীতটিত বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাওঁ আহা। বা বুট নাৰিকল আৰু পকা কল, কেনে মজা বেঙেনা ভজা। বেঙেনাৰ ঠাইত বাদাম ইয়াত লিখিম। বা বুট নাৰিকল আৰু পকা কল, কেনে মজা বাদাম ভজা। বা বুট নাৰিকল আৰু পকা কল, কেনে মজা আলু ভজা। 16 নম্বৰ হৈছে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ ফলত সুমনাহঁতে অন্য ধৰণে সংলাপ ক'ব পাৰিলেহেঁতেন, লিখা। ঋতুপন, সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয়। আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে। সুমনাই ক'ব, হয়, গছবোৰ জীৱৰ দৰে আমাক ফুল ফল ছাঁ দিয়ে। মনন, সঁচা গছ নাথাকিলে আমাৰ পৰিৱেশ সুন্দৰ নহ'লহেঁতেন। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু অন্যান্য ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।